যেতিয়া এজন মানুহৰ হাৰ্ট বন্ধ হৈ যায় তাৰমানে কি মানুহজন ইতিমধ্যে গ'ল তেওঁৰ আত্মাটো ওলাই গ'ল তাৰ মিনিংটো সেইটো আৰু সেই একেই মানুহজনৰ শৰীৰত যদি আত্মাটো ঘূৰাই আনা হয় তেনেহলে কেনেকৈ আনা হয় যদি আপোনালোকে জানিব বিচাৰিছে চাব বিচাৰিছে এই ভিডিঅ'টো শেষলৈ চাওক গম পাব এই যিগৰাকী ৰোগী আছিল এই ৰোগীগৰাকীৰ আত্মাটো ওলাই গৈছিল আৰু সেই আত্মাটো আকৌ ঘূৰাই আনা হৈছে চিকিৎসা পদ্ধতিৰ দ্বাৰা চাওক নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল হেলথ এণ্ড ৱেলথ আজি এনেকুৱা এটা ষ্টৰী আপোনালোকৰ মাজত আনিছোঁ যিটো ষ্টৰী আপোনালোকে হয়তো ভাবিব যে এটা অসম্ভৱ বস্তু এটা সম্ভৱ মই বস্তু এটা দেখাইছোঁ এনেকুৱা অনুভৱ কৰিব আপোনালোকে যে পুনৰ জীৱন বুলি যিটো শব্দ তো সেইটো বস্তু মানুহৰ মৃত্যুৰ পিছত পুনৰ জীৱন মানুহে পায় কিন্তু এনেকুৱা এজন মই ব্যক্তি আপোনালোকৰ মাজত আনিম যিগৰাকী ব্যক্তিয়ে তেওঁ জীৱিত অৱস্থাত এই একেটা শৰীৰকে পুনৰ জীৱন পাইছে কেনেধৰণে পাইছে তো এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গোটেইখিনি গম পাব যদি জানিব বিচাৰে কেনেধৰণে মানুহে পুনৰ জীৱন পাব পাৰে গোটেইখিনি যদি জানিব বিচাৰে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব লাগিব আৰু যদি আজিও আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেল হেলথ এণ্ড ৱেলথ যিগৰাকী ব্যক্তি ৰোগী হিচাপে আমাৰ মাজত আহিছিল তেওঁ হৈছে মোহন নাথ তেওঁৰ কি হৈছে কি হোৱা নাই তেওঁ গোটেইখিনি আপোনালোকক ক'ব আপোনালোকে শুনিব আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা তেওঁ আহিছিল কি চিটুৱেশ্যন তেওঁ ফেচ কৰিছিল গোটেইখিনি শুনিলে আপোনালোকৰ কিজানি গাৰ নোম শিয়ৰি যাব আৰু সেই পৰিস্থিতিৰ পৰা এটা অন্তিম পৰ্যায়লৈকে গৈছিল আৰু সেই পৰ্যায়ৰ পৰা তেওঁ কেনেকৈ ঘূৰি আহিল গোটেইখিনি এই ভিডিঅ'টো আপোনালোকে শেষলৈ চালে গম পাব ৰাতিপুৱা ভাগৱত হৈ আছিলে আমাৰ গাঁৱত তাৰপিছতে আমাৰ ঘৰতে খোৱা বোৱা চলিছিলে ভকতসকলৰ তেনেকৈ দুপৰীয়ালৈকে খোৱা বোৱা চলি আছিলে দেউতা মানুহ ভকতৰ লগত কথা পাতি আছিলে কথা পাতি থকা অৱস্থাতে মোৰ অকস্মাতে কি হ'ল নিজে ক'ব নোৱাৰে কৃষ্ণ কৃষ্ণ কৰি খালি বাগৰিহে গ'লোঁ সেই ভকতজনে মোক মানে পানী চানী দিলে কি কৰিলে মই নাজানো বাকী ঘৰৰ গোটেই পৰিয়ালো আছিলে আৰু কেইজন মানুহ আছিলে যে ক'লে গাটো বেয়া লাগে বুলি যে ক'লে তো হঠাৎ তেওঁ অচেতন হৈ গ'ল হঠাৎ তেওঁ ক'ব নোৱাৰা হৈ কিনে তেওঁ মানে কৃষ্ণ 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 বুলি কৈ কিনে তেওঁ পৰি গ'ল তো সেই চিটুৱেশ্যনটো যিটো হৈছে এই চিটুৱেশ্যনটো একচুৱেলি চিংকপ হ'লে হয় চিংকপ মানে ছাডেনলি হাৰ্ট বিটটো যদি ষ্টপ হৈ যায় ফৰ এ ছিংগল মোমেণ্ট চুগাৰ পেচেণ্ট তেওঁ আগৰ পৰাই তাৰপিছতে গাঁৱৰে এজন ফাৰ্মাচী মাতি আনি চুগাৰটো চেক কৰিলোঁ কৰাৰ পিছতে প্ৰেছাৰ চেক কৰিলোঁ চুগাৰটো বাঢ়িছিলে গেছ হৈছে বুলি গেছৰ ইনজেকশ্যনো এটা মৰা গ'ল এইটো দিছে যদিও তাৰমানে সেই কাম কৰা নাই আকৌ লাহে লাহে মোৰ মানে আচলতে এইটো বাঢ়িবলৈ ল'লে যেতিয়া বেছি বাঢ়ি গ'ল মানে নিবই লাগিব ডাক্তৰ ঘৰলৈ এনেকৈ ঘৰত আলোচনা কৰি মই কৈছোঁ যে হ'ব ঘৰৰ পৰিয়ালে কৈছে নাই যাবই লাগিব এনেকৈ কৈ মোক উলিয়াই লৈ আহিলে আহি প্ৰায় আধা ৰাস্তা পাইছোঁহি মই এটা মানে গাটো নিজে ক'ব নোৱাৰোঁ কি হৈ আছে লাষ্টত গৈ মই নিজে চেতনটো হেৰাও লাগি আছোঁ এনেকুৱাতে মই প্ৰায় নগাঁও নলৈ এনেকুৱা পাৰ হৈছোঁহি মোৰ অনুমানটো মই সিহঁতক কৈছোঁ যে মোক যিমান সোনকালে পৰা যি হাস্পাতালে পৰা সোমোৱাই দিয়ে কিন্তু ভাগ্য ভাল এইখন নগাঁও নতুন হাস্পাতাল কি নাম কয় চিমছ হস্পিটেলত সোমোৱাই দি মোক যিসকল আমাৰ ডক্তৰে লগ পালে নামটো পাহৰিছোঁ তেওঁলোকৰ আশীৰ্বাদত তেওঁলোকৰ যত্নত মই এতিয়া বৰ্তমান সুস্থ অৱস্থা হৈছোঁ এতিয়া ভাল পাইছোঁ তো কথা হ'ল একচুৱেলি তেওঁ যেতিয়া চিমছ হস্পিটেল আহি পালে আহি পোৱাৰ পিছত আমি ইমাৰ্জেঞ্চিত চালোঁ তেওঁৰ হাৰ্টবিট নীল তাৰমানে ইতিমধ্যে কাৰ্ডিয়েক এৰেষ্ট হৈ গ'ল মানে হাৰ্টটো কমপ্লিটলি বন্ধ হৈ গ'ল তো কথা হ'ল যেতিয়া এজন মানুহৰ হাৰ্ট বন্ধ হৈ যায় তাৰমানে কি মানুহজন ইতিমধ্যে গ'ল তেওঁৰ আত্মাটো ওলাই গ'ল তাৰ মিনিংটো সেইটো তো কথা হ'ল ইমিডিয়েটলি আমাৰ যিটো একৰ্ডিং টু
মানে ACLS গাইডলাইন্স মানে এডভান্স কাৰ্ডিয়েক লাইফ ছাপোৰ্ট গাইডলাইন্স তেওঁক ইমিডিয়েটলি আমি CPR কৰিলোঁ CPR মানে কাৰ্ডিঅ' পালমোনাৰী ৰিচাচিটেশ্যন কৰিলোঁ আৰু কাৰ্ডিঅ' পালমোনাৰী ৰিচাচিটেশ্যন কৰাৰ পিছত কিছু সময়ৰ পিছত যেতিয়া কণ্টিনিউ CPR মাৰিলোঁ তেতিয়া তেওঁৰ কি হ'ল ইমিডিয়েটলি তেওঁৰ যিটো হাৰ্টবিট বন্ধ হৈ গৈছিল হাৰ্টটো বন্ধ হৈ গৈছিল আকৌ ৰিষ্টাৰ্ট হৈ গ'ল এনেধৰণে তেওঁৰ চিকিৎসাটো আমি কণ্টিনিউ কৰিলোঁ আৰু এই ধৰণে চিকিৎসা কণ্টিনিউ কৰোঁতে তেওঁৰ হাৰ্টটো ষ্টেবল হৈ গ'ল ICUত আৰু ষ্টেবল হোৱাৰ পিছত আমি দেখিলোঁ হাৰ্টবিটটো তেওঁৰ বহুত ল' যিটো কাৰণে আমি মেডিচিন দিব লগা হ'ল হাৰ্টবিটটো মেইনটেইন কৰাৰ কাৰণে আমাৰ কাৰ্ডিঅ'লজিষ্টে চালে তো এটা বস্তুত আমি লাষ্টত গম পালোঁ যে তেওঁৰ পেচমেকাৰ প্ৰয়োজন আছে আৰু সেয়েহে তেওঁৰ পেচমেকাৰ আমি দিলোঁ আৰু পেচমেকাৰ দিয়াৰ পিছত আজি এখেত আমাৰ মাজত আফটাৰ 4 days অফ পেচমেকাৰ তো আপুনি কেনেকুৱা আছে কওক এতিয়া মই বৰ্তমান সুস্থ আছোঁ মই এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ এওঁলোকক যি মানে ডক্টৰসকলক সকলোৰে লোকৰ উপকাৰ কৰিবলৈ কাৰণে যেন ভগৱানে কৃপা কৰে মই সেইটোৱে আশীৰ্বাদ কৰিছোঁ ভগৱানৰ ওচৰত তো থেংক ইউ আংকল ভেৰি মাছ তো কথা হ'ল এইটো এটা মেছেজ একচুৱেলি আজি সকলো ৰাইজৰ বাবে আনিছোঁ যদি ঘৰৰ পৰিয়ালৰ সকলো মানুহে যদি তেওঁক গুৱাহাটীত নিবৰ কাৰণে যদি উঠি পৰি লাগিলহেঁতেন তেওঁলোকৰ যদি মানে গুৱাহাটীত নিবই আৰু মানে নগাঁৱত চিকিৎসা নহ'ব বুলি ভাবি কিনে যদি গুৱাহাটীত নিবই এই ধৰণৰ যদি তেওঁলোকে উঠি পৰি লাগিলহেঁতেন আৰু তেওঁৰ যিটো ৰাস্তাত যিটো তেওঁৰ অশান্তি অনুভৱ কৰিছিল ননৈ সেই যিখিনি এৰিয়াত এৰাউণ্ড 5 to 6 কিলোমিটাৰ হস্পিটেলৰ পৰা আগত যিটো তেওঁৰ অসুবিধা পাইছিল অসুবিধা কথাখিনি শুনাৰ পিছত তেওঁক যে আনি কিনে এইখন নিয়াৰেষ্ট হস্পিটেলত আনি ভৰালে আৰু যিটো কাৰণে তেওঁৰ এটলিষ্ট কাৰ্ডিয়েক এৰেষ্ট হ'লেও আমি ইমিডিয়েটলি পোৱাৰ পিছত যেতিয়া আমি CPR কৰিলোঁ তেওঁ যে ঘূৰি আহিল এইটো তেওঁৰ কাৰণে এটা লাভ আৰু সেইটোৱে মই কৈ আছিলোঁ যে দ্বিতীয় জীৱন মানে জীৱনতে এজন মানুহক আমি দ্বিতীয় জীৱন পোৱা বুলি ক'লেও এইটো ভুল নহ'ব কাৰণ কেলেই তেওঁৰ হাৰ্টটো বন্ধ হৈ গৈছিল মানে হাৰ্ট বন্ধ হোৱা মানে মানুহজন নাইকিয়া হৈ যোৱা তো আকৌ সেই হাৰ্টটো মেনুৱেলি বাই গিভিং CPR আকৌ ৰিষ্টাৰ্ট হৈ গ'ল আকৌ তেওঁ এটা দ্বিতীয় জীৱন পালে লগালগ তেওঁক যিটো আল্টিমেট চিকিৎসা পেচমেকাৰ সেইটোও কৰা হৈ গ'ল তো আজি তেওঁ সম্পূৰ্ণ সুস্থ আজি তেওঁৰ ইয়াৰ পৰা ডিচাৰ্জ হ'ব হস্পিটেলৰ পৰা আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এনেধৰণৰ যাতে কাৰো এনেকুৱা বেমাৰ নহওক আৰু যদি কাৰোবাৰ যদি এনেধৰণৰ প্ৰব্লেম হয় আপোনালোকে দেৰি নকৰি অনতিপলমে আপোনালোকৰ নিয়াৰেষ্ট হস্পিটেলত আপোনালোকে আহক আৰু চিকিৎসা কৰক দেৰি নকৰিব আপোনালোকে আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু যদি আপোনালোকে ভাবে যে এইটো ভিডিঅ'ৰ পৰা এটা ভাল মেছেজ ৰাইজে পাব তেনেহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক থেংক ইউ ভেৰি মাছ